মাই ইউটিউব চেনেল মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আৰু এতিয়া টাইম হৈছে 10টা আৰু মই ফ্ৰেছ হৈ উঠিলো লগতে এতিয়া কৰিবলৈ লৈছো ব্ৰেকফাষ্টটো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হোৱাই নাই 10টা বাজিলে তো মই ব্ৰেকফাষ্টটো কৰি লওঁ এতিয়া খাম দৈ চিৰা দৈখিনি ঘৰৰে হয় মই ব্ৰেকফাষ্ট কৰি আজৰি হলো আৰু মায়ে মোক এতিয়া বনাব দিছে নাৰিকল আৰু চুজিৰ লাডু তো বলক তেতিয়াহ'লে যাওঁ মাৰ কিটচেনলৈ কেনেকৈ বনাই মায়ে মানে মায়ে নবনাই মই বনাম মোক বনাব দিছে তো কেনেকৈ বনাওঁ মই আপোনালোকে চাব ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ নাৰিকলৰ লাডু বনোৱা ঠিক আছে তেন্তে আহক ৰুকি আছোঁ নাৰিকল এতিয়া লগতে মাছো ফ্ৰাই কৰি আছোঁ নাৰিকল চেনি তেনি দি থৈ দিছোঁ ইয়াতে নাৰিকল আৰু চুজিৰ লাড়ু বনাম তাৰ কাৰণে নাৰিকলখিনি ৰুকি থলোঁ আৰু তাত চেনিও দি থৈ দিছোঁ ইয়াতে আছে চুজি লাড়ু বনোৱাৰ আগতে চুজিখিনি অকণমান ভাজি লৈছোঁ চুজিখিনি নমাই থৈ এতিয়া নাৰিকলখিনি ভাজিবলৈ লৈছোঁ এইখিনি এতিয়া নাৰিকল যে ভাজি আছোঁ ইয়াতে এইখিনিত দিম অলপমান দিছোঁ এইখিনি দি পেলাই এইখিনি ভাজিম ভাজি হৈ গ'ল এতিয়া নমাই দিলে ইয়াতে দিব চুজিখিনি ভাজি থোৱা এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিব মায়ে বনাই আছে এইটো মা ঘাম ওলাই ওলাই বনাই আছে লাড়ু নাৰিকল আৰু চুজিৰ লাড্ডু বনাই ৰেডি হৈ গ'ল কেনেকুৱা দেখিছে জনাব কমেণ্টত ঘৰতে অকণমান পাচলি ৰুইছিলে পাচলি মানে ভেন্দি ৰুইছিলে আৰু লগতে অকণমান ডাঠা ৰুইছিলে সেয়াই আপোনালোকক দেখালোঁ আৰু ভিডিঅ'টোত ডাঠা খাই কোনোবাই ভাল পায়নে যদি ভাল পায় জনাবচোন তো গাইজ আজিলৈ আহিছোঁ মোৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ধন্যবাদ